কন্ট্ৰল কৰা সহজ নহয় মাৰ্কেটটো আমি জড়িত হৈ গ'ল সেইখিনি এটা গ্ৰুপ আছে সেইখিনি বিভাগ নেকি হ'ব ঠিক আছে সেইখিনি Ladies and gentlemen, we welcome you to the Tuliram Ramkhan Nangoria, Dialog Autonomous Councilor election হৈছিলে আৰু এই ইলেকশনৰ সময়ত মই কাৰ্বি আংলঙৰ কৰ্মচাৰী 1 তাৰিখে দৰমহা পাবই স্যাৰ কাৰ্বি আংলং কাউন্সিলৰ কিবা হ'ব পাৰে তেনেকুৱা মই নাজানো কিন্তু অসম চৰকাৰত আপুনি কোনো এজন পৰুৱা এটা খুজিলেও ক'ব যে 1 তাৰিখে দৰমহা পায় স্যাৰ কাৰ্বি আংলঙৰ সফলতাৰ ইতিমধ্যে চুক্তি হৈছে কিন্তু কি সংগঠন দুটা থাকি গৈছে কোন দুটা সংগঠন কি আৰু মাৰ আছে তেওঁলোকৰ লগত আলাপ আলোচনাৰ প্ৰক্ৰিয়া চলি আছে মই আজি লগো পাইছোঁ স্যাৰ প্ৰাক্তন এমএলএ জয়ৰাম ইংলেঙে ইয়াৰ পৰা দল ত্যাগ কৰিছে এইগুলো তেওঁ বহুত দিন ধৰিতো পাৰ্টিত এক প্ৰকাৰ নাছিলেই তেওঁ প্ৰথম আমাক কৈছিল অসুস্থ হৈ আছে আজি 5 বছৰতো তেওঁক মই লগেই পোৱা নাই গতিকে তেওঁ পেপাৰত পালোঁ জইন কৰিলে কিন্তু মই MP ইলেকশ্যনতো আহিলোঁ MLA ইলেকশ্যনত আহিলোঁ কাউন্সিল ইলেকশ্যনতো আহিলোঁ ময়ে ইয়াত আহিলে খবৰ লওঁ যে তেওঁ ক'ত আছে তেওঁ যে বিজেপিত আছে ৰিজাইন দিয়া দিনাখনে মই গম পাইছোঁ স্যার রিপুন বড়াই এটা অভিযোগ আনিছে স্যার ৰিপুন বড়াই এটা আমাৰ কংগ্ৰেছ প্ৰেসিডেন্টে এটা অভিযোগ আনিছে যে আজমলে যিটো প্ৰৰোচনামূলক ভাষণ দিছে এইটো আপোনাৰ প্ৰৰোচনাত দিয়া বুলি আজমল আৰু তেওঁলোকৰ ফুটবল খেলত চলি থাকে আজি ভাল কালি বেয়া সেইকাৰণে এইবিলাকত মই কমেণ্ট নিদিওঁ স্যার তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ আজি এটা অভিলেখ হৈ গৈছে আৰু ইমান এতিয়া ৰিজাল্ট দিব 2টা বজাত আৰু এইবাৰ এটা ডাঙৰ কথা যে অসমৰ প্ৰতিখন জিলাই সমানুপাতিক আমি সেইটো কোনো জিলা ৰিজাৰ্ভেশ্যন নাছিলে কিন্তু ৰিজাল্টৰ পিছত মই চাই দেখিলোঁ যে